ৰাধে ৰাধে গাইছ। আজিকালি জামানাই চেঞ্জ হৈ গৈছে। পুলিচে চোৰক নধৰে, পুলিচে স্কেমাৰক নধৰে, পুলিচে ড্ৰাগছ বেপাৰীক নধৰে, পুলিচে মোবাইল চোৰকো নধৰে, পুলিচে মুঠতে ধৰেতো ধৰে, কাক ধৰে? সাধাৰণ জনতাক। আৰু মানুহে গুণ্ডামি কাৰ ওপৰত কৰে জানেনে? যিবিলাক মানুহ ইন'চেণ্ট আৰু যিবিলাকৰ পইচা নাই, টকা নাই, আৰু যিবিলাক মানে ঠাণ্ডা মুণ্ডা, এনেকুৱা মানুহৰ ওপৰত মানুহে দাদাগিৰি কৰি ভাল পায়। মানুহে এজন MLA, মিনিষ্টাৰ বা ডাঙৰ গুণ্ডাৰ লগত লাগিবলৈ আৰু সাহ নাথাকে। সেইকাৰণে সাধাৰণ শ্ৰেণী মানুহৰ ওপৰতে পুলিচবিলাকে গুণ্ডাগিৰি দেখায় আৰু নিজকে কেলা সিংঘম বুলি ভাবে। এতিয়া আচল কথাটো হৈছে, আপোনালোকক নকলেও হ'ব, গুৱাহাটীৰ সৌদিনাখন যিটো ঘটনা হৈছে, এজন মানে শিক্ষিত যুৱক, তেওঁ ডেলিভাৰী কৰি আছে, কাৰণ তেওঁ পাৰ্ট টাইম জব এটা কৰি আছে বা পকেট মানি উলিয়াই আছে নিজৰ কাৰণে হ'ল। আৰু সি 90ত সোমোৱাৰ কাৰণে পুলিচজনে কি কৰিছে? পুলিচগিৰি দেখাইছে। আৰু পুলিচগিৰি কেনেকৈ দেখাইছে? কাৰ ডিঙিত ধৰিছে, চৰ মাৰিছে, গোচা মাৰিছে আৰু মাৰি পেলাম বুলিও কৈছে। ত' এনেকুৱা কিয় কৰিছে? যদি আপোনালোকে এনেকুৱা কৰিবই মন আছে, তেন্তে চোৰ ডকাইত স্কেমাৰবোৰক ধৰক, চুমি বিচালক, ইহঁতক মাৰক। এই এনেকুৱা খাটি খোৱা সাধাৰণ আৰু তাতে নম্ৰ ভদ্ৰ এজন ল'ৰাক আপুনি মাৰি কি পালে? আজি আপুনি ভাবিছেনে যে মই কাক হাত তুলিলোঁ? নিশ্চয় চাগৈ আপুনি তাৰ ভিডিঅ'টো চাই পেলাই অনুতপ্ত হৈছে। আৰু ভাৰ্গৱ বৰা নে কি আপোনাকে কৈ আছোঁ, আপুনি ড্ৰেছযোৰ পিন্ধিলে ইমান যদি পাৱাৰফুল হৈ যায়, শক্তিশালী হৈ যায়, তেন্তে ভাল কামত ইউজ কৰক ন। সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত গুণ্ডাগিৰি চোতাই লাভ নাই। আৰু এনেকুৱা গুণ্ডাগিৰি চোতাবলৈ হ'লে ড্ৰেছযোৰ খুলি আহিব। আমিও জানো গুণ্ডাগিৰি কেনেকৈ কৰে। আৰু শেষত এটা কথা ক'ম, সেই ল'ৰাজনৰ নম্ৰতা, ভদ্ৰতা আৰু তেওঁৰ কথাবোৰ শুনি পেলাই তেওঁক নহয় এটা চেলুট কৰিব মন গৈছে। কাৰণ তেওঁ ইমানখিনি ঘটনা হৈ যোৱাৰ পিছতো তেওঁ যিটো কথা কৈছে মিডিয়াৰ আগত, আচৰিত। আৰু মোৰ নিচিনা বা অন্য ল'ৰাৰ নিচিনা যদি এজন ল'ৰা থাকিলে হয় নহয়, আমিতো গৰম উঠি গ'লোঁ হয়। আৰু ভিডিঅ'টো দেখিছে যে মই অলপ গৰম উঠি গৈছোঁ, ত' এইটো গৰম উঠাটো স্বাভাৱিক। কাৰণ পাৱাৰটো দিছে যেতিয়া পাৱাৰটো এটা সৎ কামত ইউজ কৰক। আৰু অসম পুলিচ আৰু অসম চৰকাৰকো কৈছোঁ যে এনেকুৱা পুলিচ বিষয়াবিলাকক অলপ আপোনালোকে চকু কাণ দিয়ক। নহ'লে এওঁলোকে সাধাৰণ মানুহক মাৰপিট কৰিয়ে তেওঁলোকে নিজকে একদম পাৱাৰফুল নিচিনা বা সিংহম নিচিনা দেখাই থাকিব চেষ্টা কৰি থাকিব। চ' গাইজ, এইখিনি মোৰ মনৰ কথা আছিল ক'বলগীয়া। আৰু ভিডিঅ'টোত যদি কিবা ভুল কথা কৈছোঁ তেনে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানখিনি আছিল। গুড বাই এণ্ড জয় অসম।